তোমার শরণে উসুহু গুরু সাম্প্রত অম্রিয়মানরে সদায় কি কর্ম করিবে ইহলু কত। কিয় কৰিব লগা হ'ল? ভাগৱত হ'ল এখন বিপদ নিবাৰণ গ্ৰন্থ। অৰ্থাৎ ৰজা পৰীক্ষিত বিপদত পৰিছিল, 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশপ্ত হ'ব লগা হ'ল। এনেকুৱা দুদুল্যমান অৱস্থাত ৰাজঋষি, দেৱঋষি, ব্ৰহ্মঋষি, ঋষিত প্ৰমুখ্যে গণ্যমান্যসকলক মাতি আনি বিভিন্ন পৰামৰ্শ ল'লে হয়, কিন্তু কাৰো পৰামৰ্শই পৰীক্ষিতৰ মনত শান্তি আনিব পৰা নাছিল। এনেদৰে শুকদেৱ আহিল আৰু বাদ্য অৰ্ঘ্যমণি কৰি উপযুক্ত আসনত বহাই সেই প্ৰশ্ন কৰিলে যে, হে গুৰুদেৱ, এই মোৰ জীৱনৰ শেষ সময়ত আপোনাৰ দৰে এজন মহান গুণী জ্ঞানীক লগ পাই মই ধন্য মানিছো। আপোনাৰ হৃদয়ত মই জ্ঞানৰ সম্ভেদ পাইছো, গতিকে মোক এটা কথা ক'ব লাগে। সেইকাৰণে ৰজা পৰীক্ষিতৰ প্ৰশ্ন আৰু আমাৰ প্ৰশ্নৰ মাজত পাৰ্থক্য আছে। ইমান বিপদত পৰিও কিন্তু ৰজা পৰীক্ষিতে যিটো প্ৰশ্ন কৰিলে আৰু আমাৰ প্ৰশ্নৰ মাজত মই পাৰ্থক্য আছে বুলি এইকাৰণে কৈছো। আমি যদি বিপদত পৰো তেতিয়া আমি ভগৱন্তক কি বুলি কওঁ? প্ৰভু, প্ৰথমতে মোক বচাই লোৱা, তাৰপিছত বাকীবিলাকৰ যি হয় হ'ব। ৰজা পৰীক্ষিতে ক'লে, নহয়, মই বাচিলে নহ'ব প্ৰভু, চব মানুহবিলাক মৰিবলৈ গৈ আছে। মানুহ মৰণশীল, মেন ইজ দ্য মৰ্টেল। গতিকে এই মৰিবলৈ যোৱা মানুহবিলাকে কি কৰ্ম কৰি কাক ভজি কেনেকৈ এই সংসাৰ কৰিব পাৰে, এই সম্পৰ্কে মোক বিৱৰি কোৱা, এই বুলি প্ৰশ্ন কৰিছে। লগে লগে শুকদেৱে কি কৰিলে? কৃষ্ণপদ পংকজকৰ হৃদয়তে ধৰি যে ভগৱন্তৰ কথাবিলাক ক'বলৈ আৰু শুনিবলৈ যোৱাৰ আগতে তেওঁৰ যি পদযুগলৰ যি ৰূপ, এই ৰূপ হৃদয়ংগম কৰিছে। মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ। সেইকাৰণে আজি আপোনালোক মহাভাগ্যৱান বুলি আমি এইকাৰণে কৈছো। আমি আমাৰ ঘৰত যেতিয়া ঘোষা এটা গুণগুণাও বা গুৰু সেৱা কৰোঁ, তেতিয়া আমাৰ মুখৰ পৰা ওলোৱা ঘোষাটোৱে মনত তাত্বিক ভকতি বহন কৰে। কিন্তু আজি আমাৰ ইয়াত দুইটা বস্তু হ'ব। মুখে নাম ল'ব, হৃদয়ে ৰূপ ধাৰণ কৰিব। কেনেকৈ? আপুনি ভকত এজনক দেখাৰ লগে লগে মুখেৰে কৃষ্ণ বুলি কোৱাৰ লগে লগে হাতটো আপুনি জোৰ খাই আহিব। সেইকাৰণে এতিয়া মুখে নাম ল'লেও নহ'ব, হৃদয়েৰে ৰূপটো ধাৰণ কৰিব লাগিবই। গতিকে কৃষ্ণ পদ পংকজকৰ হৃদয়তে ধৰি বিলন্ত সিদ্ধান্ত তাংগ সাধুৰ বাদ কৰি, যে এজন সাধু মান্যতা কৰি তেওঁক উত্তৰ দিবলৈ আৰম্ভ কৰিছে। কি বুলি? অ ধন্য নৰ প্ৰতিমতি কুমাৰ পুছিলা যিটো কথা সংসাৰ মুখৰ সাধন ইটো জগত লভিল মুকুতি যিটো কাহাৰ বাঞ্ছিত নাহি যাৰ জ্ঞান জাতি ধৰ্ম মা কৰে নিতে বলি বিশ্ব পঞ্চ জগত আচৰে ৰাম তাহাৰ সুতব্য কথা আছে সংখ্যাত হৰি বিমুখৰ হোৱা ব্যথে আয়ু পাত ৰাম দিন ভৈলে ধন কুটুম বৰচিন কৰে নিজাস্তি আলাপে ৰাতিও আয়ু হৰে মিছা বিষয়ক মাত্ৰ লাখ যিহেতু নে
জানি মহাযত্নে কৃষ্ণক সৰ্বথা পৰিচিততে শুনি বেক কৃষ্ণ কথা চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ দেখে পাদ পদ্ম স্মৰিবে মনত নাৰায়ণ স্মৰণে পৰম মংগল এহি মানে জীৱন তাতে জন্মৰ সাফল বাৰু কৃষ্ণ